नमस्कार मर्म छात्रछात्रीসকল তোমালোকৰ হাই সেকেন্ডাৰী ৰিজাল্টক লৈ বহুকেইটা নিউজ শুনিবলৈ পোৱা গৈছে কেইদিনৰ পৰা যোৱা 2 দিনমানৰ পৰা বহুতেই কৈ আছে যে তোমালোকৰ 21 এপ্ৰিল তাৰিখে অহা সোমবাৰে মানে আজি ৰবিবাৰ তোমালোকৰ সোমবাৰৰ দিনাখন তোমালোকৰ হাই সেকেন্ডাৰী ৰিজাল্টটো ঘোষণা কৰিব নেকি ঠিক আছে সো বহুতে দাবী কৰি আছে আৰু বহুকেইটা চেনেলে দাবী কৰি আছে যে তোমালোকৰ সোমবাৰে 21 এপ্ৰিল তাৰিখে তোমালোকৰ হাই সেকেন্ডাৰী ৰিজাল্টটো ঘোষণা কৰিব সো তোমালোকৰ এটো সঁচানে মিছা সোৱা ইয়াৰ আগতো তোমালোকৰ এটা ভিডিও মই কৰি দিছিলো যেটো তোমালোকৰ স্পষ্টভাৱে কৈছিল যে তোমালোকৰ হাই সেকেন্ডাৰী ৰিজাল্টক লৈ ইতিমধ্যে কোনো ধৰণৰ তোমালোকৰ আহছেকৰ তৰফৰ পৰা কোনো নোটিফিকেশন দিয়া নাই যত তোমালোকৰ যে স্পষ্টকৈ লিখা থাকিব যে তোমালোকৰ হাই সেকেন্ডাৰী ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব আৰু আমাৰ হনাৰেবল সিএম স্যাৰ আৰু শিক্ষামন্ত্ৰী ডক্টৰ অনাস পেগু স্যাৰেও কোনো ধৰণৰ টুইট কৰি জনোৱা নাই নাইবা ফেসবুকত কোনো ধৰণৰ পোষ্ট দিয়া নাই ঠিক আছে সো তোমালোকক সেই কাৰণে মই হেতু ভিডিওত কৈছিল যে তোমালোকৰ কোনো পদ্ধতি চান্স নাই কোনো পদ্ধতি মানে তোমালোকক দিয়াটো কোনো এতিয়ালৈকে কোনো কনফাৰ্মেশন আহা নাই তোমালোকৰ আহছেকৰ তৰফৰ পৰা সো হেতু ভিডিওত মই তোমালোকক কনফাৰ্ম কৰিয়ে দিছিল যে তোমালোকৰ কোনো কনফাৰ্মেশন আহা নাই এবিলাক সব ফলস নিউজ হয় মানে তোমালোকৰ এনে কৰি দিছে বহুতেই যে তোমালোকৰ 21 তাৰিখে দিব বা 20 তাৰিখে দিব এনে কৈ আছে কোনো ধৰণৰ 100% কনফাৰ্মেশন দি নকয় ঠিক আছে সো বহুতেই তোমালোকে কমেন্ট কৰিছে যে ফেক নিউজ হয় বা তোমালোকে কৈ আছে যে ইটো এনে কি ভিডিও বনোৱা স্যাৰ সো তোমালোকক এটা কথা কৈ দিও ইটো চেনেলত আজিলৈকে তোমালোকক কোনো ধৰণৰ ফলস ইনফৰমেশন দিয়া নাই ঠিক আছে মেট্ৰিকৰ একদিন আগতে আমি কৈ দিছো যে তোমালোকৰ অহাকালি মেট্ৰিকৰ ৰিজাল্টটো দিনৰ 11 বজাত ঘোষণা কৰিব ঠিক হেনেদৰেই এইবাৰো আমি ক'ব পাৰিম কিয়নো তোমালোকৰ জিটু এপত তোমালোকে ৰিজাল্টসমূহ চোৱা সেই এপটোৰ গৰাকীৰ লগত আমাৰ চিনাকি আছে আমি তাৰ লগত মেসেজ কৰো মেসেজত আমাক জনাই দিয়ে যে তোমালোকৰ হাই সেকেন্ডাৰী ৰিজাল্টটো এইবাৰ কেতিয়া ঘোষণা কৰিব কোনটো ডেটত ঘোষণা কৰিব আৰু ৰাতিপুৱা কেইটা বজাত ঘোষণা কৰিব ঠিক আছে সো আমি সেই মৰ্মে তোমালোকক জনাই দিও জনাবলৈ চেষ্টা কৰো সো মেট্ৰিকৰ একদিন আগতে আমি গম পাইছিলো সো এইবাৰো হাই সেকেন্ডাৰী ৰিজাল্টৰ একদিন আগতে আমি গম পাম যে তোমালোকৰ হাই সেকেন্ডাৰী ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব ঠিক আছে আৰু হেতু কথাই আমি হেতু ভিডিওত কৈছিল আৰু তোমালোকে বহুতেই তাতে গালি দি আছা যে কৈ আছা ফেক নিউজ হয় সো সোৱা ইটো চেনেলত আজিলৈকে তোমালোকৰ বিপক্ষে কোনো ধৰণৰ কথা কোৱা নাই যেটো কৈছো তোমালোকক খসা দি কৈছো কোনো ধৰণৰ ভিউজৰ কাৰণে ভিডিও বনোৱা নাই তোমালোকক খসা কৰি কৈ আছো যে তোমালোকৰ যদি কনফাৰ্মেশন আহে কিবা ইনটুইট আহে তেনেহলে তোমালোকক ইটো চেনেলত জৰিয়তে জনাই দিম আৰু ফলস নিউজ আৰু তোমালোকে ইটো চেনেলত নপোৱা যে তোমালোকৰ 21 তাৰিখে ৰিজাল্ট দিব বুলি ঠিক আছে যেহেতু কনফাৰ্মেশন এতিয়ালৈকে পোৱা নাই শিক্ষামন্ত্ৰী বা হনাৰেবল সিএম স্যাৰৰ পৰা সো তোমালোকে এতিয়া আহিল যে কত ৰিজাল্ট কেনেকৈ চাবা তোমালোকে ৰিজাল্ট চোৱাৰ কাৰণে কোনো ধৰণৰ থাৰ্ড পাৰ্টি এপ ব্যৱহাৰ কৰিব নালাগে তোমালোকে এটা এপ ব্যৱহাৰ কৰিবা প্লে স্টোৰ পৰা ডাউনলোড কৰি লবা সিটো হল তোমালোকৰ উপলব্ধ এপত তোমালোকে অতি সহজতে তোমালোকৰ ৰিজাল্টটো হিদিনা তোমালোকে চাব পাৰিবা ঠিক আছে আৰু কেইটামান ওয়েবসাইট আছে ৰিজাল্ট আসাম জাগৰণ জজ exam.etc.com আৰু আহছেকৰ অফিচিয়েল ওয়েবসাইট আছে ইটোতো তোমালোকে ৰিজাল্টটো চাব পাৰিবা ঠিক আছে সো ইখিনি আছিল তোমালোকৰ সৰু সৰু ইনফৰমেশন সো যদি তোমালোকৰ ৰিজাল্টৰ কিবা নোটিফিকেশন আহে যদি কিবা টুইট আহে আমি তোমালোকক সকলোৰে আগত জনাই দিম ঠিক আছে সন্ধিয়ালৈকে তোমালোকক জনাই দিম সো ভিডিওটো পাৰিলে শেয়াৰ কৰি দিবা নিজৰ লগৰ কিজনৰ লগত আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিবা সো আজিৰ কাৰণে ইমানে আছিল ধন্যবাদ কি পাৰছিন